বাদ দে বাদ দে আজি বন্ধা এতিয়া মাটি দে তো ফুটি গো মাটি দে তো নমস্কাৰ পোনপ্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ ভোগালীৰ ওলগ জনাইছোঁ লগতে আজি আমি সকলোৱে একেলগে এসাঁজ বনভোজ খাই ভোগালীক আদৰাৰ প্ৰস্তুতি কৰিছোঁ আমি বিভিন্নজনৰ লগত মত বিনিময় কৰি ধন্যবাদ অলপ লাজ কৰিছে আৰু অলপ কিবা ক'বা নেকি ধন্যবাদ জনাইছো আপুনি কিবা ক'ব অলপ মানে অৱস্থা ভাল নহয় ইমান তথাপিতো মানে আজি উৰুকা বুলি আছো মানে পিকনিক খাই আছে আমি অলপ পিছত খাম কালি ৰাতিপুৱা আমি মেজিটো বনোৱা আছে মেজি জ্বলাম আপোনালোকৰ কালি দিনৰ কিবা কাৰ্যসূচী আছে নেকি দিনৰ বিশেষ কাৰ্যসূচী নাই মানে এইটো ঘৰত হ'ব ইয়াত মানে বিশেষ কাৰ্যসূচী নাই ঠিক আছে ধন্যবাদ হয় সকলোৱে একেলগে ওলাই আহি ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে Give me love.